হেল্ল' ভিডিঅ'ত আশা কৰোঁ সকলোৱে ভালে আছে। ফাগুন সকলোৰে প্ৰিয়, মোৰো প্ৰিয়। তথাপিও এই ফাগুনে মানুহক ইমান বেছি বেমাৰী কৰে জানেনে। সকলোৰে ঘৰত কাহ চৰ্দি জ্বৰ মানে নেৰেনেপেৰা অৱস্থা। আমাৰো তেনেকুৱা হৈছে। ইমান আৰু মোৰ ইমান বেছি গা বেয়া। তথাপিও ভাবিছোঁ ভিডিঅ' এটাকে বনাই দিওঁ। আৰু অহাকাইলৈ যিহেতু গুৱাহাটীলৈ যাম, সেয়া বেলখিনি যে দেখিছিলে অকণমান এৰুৱাই লৈছোঁ। এতিয়া চেক বনাই খাম, লগতে অকণমান লৈও যাম। আৰু এয়া সিও শুই উঠিলে মোৰো কামখিনি কৰি আজৰি হৈ তাক অকণমান ডালিম এনেকৈ দি দিলোঁ। আৰু ককাকৰ লগত সি এয়া খাই ব্যস্ত হৈ আছে। মাজে মাজে ককাককো খুৱাই দিয়ে। ইমান বেছি যে ভাল পায় সি, মানে ঘৰলৈ আহি খুবেই ভাল পাইছে। তাৰ মুখখনলৈ চালে বেয়াও লাগে জানেনে। মানে সি যে কিমান ফূৰ্তি কৰিছে ইয়াতে, আকৌ গুৱাহাটীলৈ যাই সি ব্যস্ত হৈ পৰিব ৰুমৰ ভিতৰত। আৰু এয়া বায়েকক স্কুলৰ পৰা আনি একেবাৰে খুব ফূৰ্তি পাইছে। আবেলি টাইমত বায়েকে ইয়াত টেঙা কাটিছে, মানে বগৰী, আৰু দুয়ো ভায়েক ভনীয়েকে ইমান ধুনীয়াকৈ টেঙা খাই আছে। মোৰ দেখিয়ে মৰম লাগিছে জানেনে। ল'ৰা মানুহো বাৰু টেঙা এনেকৈ খায়নে। বাকী বাৰু আহিছোঁ আজিলৈ, নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।